আমাৰ এনডিএৰ প্ৰাৰ্থী ইয়াত বিজেপি আমাৰ অৰূপ দে ডাঙৰীয়া আছে কেণ্ডিডেট অৰূপ দে আৰামত জিকিব কোনো ৰক্ষা কৰিব নোৱাৰে 100% ইয়াত ডাউট থাকিবই নালাগে আৰু আমি কৈছোঁ ৰাজ্যক আমি সুধিছোঁ অৰূপ দেক মন্ত্ৰী বনাব লাগে না নালাগে ইহঁতে কৈছে মন্ত্ৰী লাগে কৰি দিম বাছ মন্ত্ৰী দিম কি লাগে এইবিলাক কোন শক্তিশালী আমাতকে আৰু শক্তিশালী কোন আছে জামা বিজেপি আছে আমি আছে আমাতকে আৰু কোন শক্তিশালী থাকিব এমচিএলএ হলে শক্তিশালী হয় এমচিএলএ হলে শক্তিশালী হয় আমি কোন হয় য'ত বিজেপি আছে য'ত বিপিএফ আছে ইয়াতকে আৰু কোন শক্তিশালী থাকিব আপুনি কৈছে যে বিপিএফ দলৰ দৰ্জা খোলা যাব পাৰে আহিব আৰামছে যদি খলিলুৰ ৰহমানে হাৰি পেলাই যদি আহে আপোনালোকে দলত ল'ব নেকি আকৌ এইটো পিছৰ কথা কিন্তু আমি কৈছোঁ আমাৰ দৰ্জা খোলা যাব পাৰে আহিব পাৰে তেখেতে অলৰেডি কিন্তু আজি নমিনেশ্যন দিছে দিব দিয়ক না